নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি বনাব লৈছোঁ ৰাজমাহ। আৰু ৰাজমাহটো মই কেনেকৈ বনালোঁ আপোনালোকে চাওক। অতি সহজতে বনাব পাৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। এই চাওকচোন কেনেকুৱা ধুনীয়া মজা হৈছে। ওপৰত ধনিয়া দি থোৱা আছে আৰু অলপমান গ্ৰেভিও হৈছে। আজি আমি খাম ৰুটিৰ লগত। আপোনালোকে বনাই পিনে কিহৰ লগত খাই জনাব। তে আহক মই বনোৱা প্ৰস্তুতি বোলো চাই যাওঁ। দেখিছেনে? এয়া প্ৰথমতে ৰাজমাহখিনি মই ধুনীয়াকৈ ৰাতি তিয়াই পিনে ভিজাই ৰাখিলোঁ। এতিয়া ধুনীয়াকৈ ধুই পিনে প্ৰেছাৰ কুকাৰত দিম। প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ দি লোৱাৰ পিছত পিঁয়াজ দিলোঁ 4টা ডাঙৰ ডাঙৰকৈ কাটি। আৰু ইয়াতে মই বিলাহী 2টা দিম। এইকেইটা বিলাহী দুটা ফালি ল'লোঁ। এতিয়া হিচাপ অনুসৰি পানী দিম, নিমখ দিম, হালধি দিম। এতিয়া চিটি মাৰিব দিম 2টা আৰু নিজে ঠাণ্ডা হোৱালৈকে থৈ দিম। প্ৰেছাৰ কুকাৰ বহাই দিলোঁ। এইফালে গেছটো লগাই ল'লোঁ। এইফালে বাটাৰ দি দিয়া হৈ গ'ল। এতিয়া অলপ মই অকণমান লৰাই দিম আৰু জুই ফ্লেমটো অলপমান ল' কৰি ৰাখিব। আৰু এনেকৈ ধুনীয়াকৈ চবতে পেনখনত লগাই ল'ব। আৰু ইয়াতে মই কেইটামান কাজু দি দিম। কাজু 4-5টামান টুকুৰা ধুনীয়াকৈ অকণমান কাঢ়াকৈ অকণমান ভাজি ল'ম। এনেকৈ লৰাই দিব। হাতাৰ লগতো লৰাব পাৰে। আৰু এনেকৈ ধুনীয়াকৈ অকণমান ফ্ৰাই হোৱালৈকে ল' ফ্লেমত। তাতে এতিয়া অলপমান তেল দি দিম। তেলখিনি অকণমান গৰম হ'ব দিব। তেলখিনি গৰম হোৱাৰ পিছত তাতে অকণমান জিৰা গুটি দি দিব। অকণমান জিৰা গুটি দিয়াৰ পিছতে অকণমান ৰ'চ হ'ব দিব। যেতিয়া অলপ ৰ'চ হ'ব তাতে অকণমান এনেকৈ ঘূৰাই দিব। পেনখনতে ঘূৰাই ধুনীয়াকৈ লৰাই ভাজি ল'ব ৰঙা হোৱালৈকে। তাতে মই কটা পিঁয়াজ দি দিলোঁ। ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ব। এতিয়া ইয়াতে মই খুন্দি লোৱা নহৰু আদাখিনি দি দিম। এই চাওক, মিক্সিত নিপিচিব। মিক্সিত পিচিলে মানে ভাল নালাগে। অকণমান গোটা গোটা হৈ থাকিলে ভাল। সেইকাৰণে মই খুন্দনাত খুন্দি লৈছোঁ। আপোনালোকে মিক্সিটো পিচিব পাৰে, খুন্দনাটো পিচিব পাৰে। এয়া মই জলকীয়া কালাৰ হ'বৰ কাৰণে অকণ দি দিলোঁ। এইটো জ্বলা নহয়, অপশ্যনেল হয়। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। ধুনীয়াকৈ লৰাই ল'লোঁ। এতিয়া অলপ ভাজি থাকিম। তেলটো অকণমান এৰি দিয়া নিচিনা হোৱাৰ পিছতে ইয়াতে মই এয়া বইল কৰি লোৱা ৰাজমাহখিনি ধুনীয়াকৈ ঢালি দিম। ধুনীয়াকৈ লৰাই দিব। আৰু ইয়াতে খুন্দি লোৱা গোটা গৰম মছলাখিনি দি দিব। দিয়াৰ পিছতে 5 মিনিট অলপ উতলিবলৈ দিব। তাৰপিছতে গৰম ৰুটিৰ লগত এনজয় কৰক ৰাজমাহ ৰেচিপিটো। মই এনেকৈ বনাই খালোঁ বন্ধুসকল আজি। আপোনালোকে বনাই ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ, বাই বাই।